নমস্কাৰ গাইজ, স্বাগতম টেকনিকেল ইনজু ইউটিউব চেনেলৰ গাইজ। আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি আপোনালোকক দেখাবলৈ আহিছোঁ আপোনালোকে অনলাইনত কেনেকৈ ড্ৰাইভিং লাইচেন্স ডাউনলোড কৰিব পাৰিব। আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকে মোবাইল নাইবা লেপটপ ক্ৰোম ব্ৰাউজাৰটো অ'পন কৰি ল'ব। তাৰপিছত গুগলত যাই ইয়াত চাৰ্চ কৰিব পৰিবহন বুলি। তাৰপিছত এনেকুৱা পেজ এটা খোল খাব, ইয়াত ক্লিক কৰি দিব। তাৰপিছত এনেকুৱা পেজ এটা খোল খাব, ইয়াত অনলাইন সাৰ্ভিসত যাই ড্ৰাইভিং লাইসেন্স ৰিলেটেড সাৰ্ভিসত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত ইয়াত ড্ৰাইভিং লাইসেন্স সেকশনত যাই আপোনালোকে প্ৰিন্ট ড্ৰাইভিং লাইসেন্স যেটো অপশন আছে ইয়াত আপোনালোকে ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা পেজ এটা খোল খাব। ইয়াত চাব, ইয়াত আপোনালোকৰ যেটো এপ্লিকেশন নাম্বাৰ, আপোনালোকে লাইসেন্স এপ্লাই কৰাৰ সময়ত যেটো পেমেন্ট ৰিসিভ কাটিছিলে পেমেন্ট ৰিসিভত এপ্লিকেশন নাম্বাৰটো আছে, এই এপ্লিকেশন নাম্বাৰ আৰু ডেট অফ বাৰ্থ দি আপোনালোকে সাবমিটেড বটনত ক্লিক কৰি দিব। মই এইটো কৰি আছো। ইয়াত আপোনালোকে সাবমিটেড বটনত ক্লিক কৰি দিব। তাৰপিছত এনেকুৱা পেজ এটা খোল খাব, যেটো কাস্টমাৰৰ যেটো ৰেজিষ্টাৰ মোবাইল নম্বৰ, সেইটো মোবাইল নম্বৰত আপোনালোকৰ ওটিপিটো গুচি যাব। ইয়াত পিওবিসি যেটো কাৰ্ড ইয়াত সিলেক্ট কৰি আপোনালোকৰ ওটিপিটো ইয়াত বহাই দিব। মই ওটিপিটো ইয়াত বহাই দিছো। তাৰপিছত ডিএল প্ৰিন্টেড অপশনটো আপোনালোকে ক্লিক কৰি দিব। এনেকুৱা ডিএল এটা আপোনালোকৰ ইয়াত ওপেন হৈ যাব। আৰু আজিকালি গভৰ্ণমেণ্টৰ ফালৰ পৰা ডিএলটো পঠাই নিদিয়ে পোষ্ট অফিচত, অনলাইনৰ পৰা ডাউনলোড কৰিব লাগিব। আজিলৈকে ভিডিঅ'টো এইখিনিয়ে। ভিডিঅ'টো ভাল লাগিছে যদি আপোনালোকে লাইক, কমেণ্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।